নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰবাৰ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱাই বনোৱা ভিডিঅ' আছিলে, যিহেতু মই ৰাতিপুৱা বনাইছিলোঁ আজি বুটৰ দালি। এনেকৈ অকণমান কম পানী দি বনাইছিলোঁ আৰু লগত বনাইছিলোঁ এয়া ঘৰৰ ডিম হয়, হাফ বইল ডিম আছিলে অলপমান। আৰু এয়া ডিম বনাইছিলোঁ খাবৰ কাৰণে। আৰু আপোনাৰ আজি মই কিবা এটা দেখুৱাইছোঁ আপোনালোকক। মই লাজ কৰা নাই আৰু দেই আপোনালোকবিলাক দেখাবৰ কাৰণে। এয়া এনেকৈ আমাৰ কৰিডৰেদি এনেকৈ সোমাই আহি এয়া এফালে এই ইয়াত আছে, এয়া উমনি থোৱা আছে বাহিৰতে, যিহেতু বৰ লেতেৰা কৰে হাঁহে। এইখিনিতে আছে হাঁহৰ গঁৰাল। আৰু এইফালে মই আগতে ছাগলী পুহিছিলোঁ ইয়াত। কুকুৰে ইমান দিগদাৰ কৰে কাৰণে মানে ছাগলী বিক্ৰী কৰি এতিয়া হাঁহ কুকুৰা আছে এতিয়া বৰ্তমান। পাইছিলোঁ ছাগলীটো বহুত প্ৰফিট পাইছিলোঁ মই। এতিয়া ইয়াত আছে সেই ডিম পাৰি থৈছে কুকুৰাই, হাঁহে এই দিছে সেইখিনিতে আছে। উলিয়াবলৈ আহিছোঁ এতিয়া, বোলো উলিয়াওঁগৈ। কেনেকুৱা কষ্টত মই উলিয়াওঁ দেখিছেনে, চাব ৰ'ব আপোনালোকে। কাপোৰখন পাৰি লৈছোঁ, যিহেতু অকণমান লেতেৰা হৈ থাকে ন, গা ধোৱা নাই, গা ধোৱা আগতে উলিয়াব লাগিব এইবিলাক। এয়া চাওক, এয়া সোমাইছোঁ কুকুৰাৰ ডিম। দেখিছেনে কেনেকুৱা অৱস্থা কৰি থৈছে, গঁৰালৰ অৱস্থা দেখিছে। এই সোমাই এতিয়া ডিম আনিবলৈ আহিছে। যোৱাকালিও ডিম উলিওৱা নহ'ল, দুজনী হাঁহ উমনি দি আছে যিহেতু। আহিছোঁ আৰু দেই। সাতটা পালোঁ এতিয়া ন, এইয়া আনিলোঁ এতিয়া, সাতটা পালোঁ। ধুবগৈ লাগিব, বহুত যথেষ্ট লেতেৰা হৈ আছে দেখিছেনে। মই এনেকৈ জীৱনৰ ইতিহাসটো আপোনালোকক দেখুৱাই আছোঁ। আজি প্ৰায় পূৰা এমাহ মই ভিডিঅ' দুটাকৈ শ্বৰ্টছ দিছোঁ, আপলোড কৰিছোঁ। আপোনালোকে চাইছে, মই নাই চোৱা বুলি কোৱা নাই, কিন্তু কেতিয়াবা ভিউজটো কমি আহে। হ'লেও যি কি নহওক, যিসকলে চাইছে তেওঁলোকক মই অন্তৰৰ পৰা থেংক ইউ কৈছোঁ। আৰু এটা কথা কি, যিসকলে মোৰ ফলোৱাৰ্ছখিনিৰ কথা কৈছোঁ, বৰ্তমান 50 হৈছেগৈ আৰু যেনে তেনে 50। আৰু যেতিয়া যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোক ছাপোৰ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো। তেতিয়াহে মানে মোৰ ভিডিঅ'খিনি অলপ ভিউৱাৰ্ছ বাঢ়িব। প্লিজ আপোনালোকে ছাপোৰ্ট কৰক মোক। ৰাতিপুৱা শুই উঠি আমি ব্যৱহাৰ কৰা কলগেটখনৰ পৰা ৰাতি শোৱালৈকে, খোৱা বোৱা ধোৱা সকলো ক্ষেত্ৰতো পইচাই লাগে মানুহক। পইচা নহ'লে আজিকালি যুগত কাৰো ভেলুৱেই নাই, পইচাই সকলো যেন এনেকুৱা হৈ গৈছে আমাৰ। চব পইচাতে, চব পইচা আজিকালি। আৰু মইনো কি ক'ম, মই এয়া মোবাইলত ধৰা মানুহ নাই, নিজে ধৰিছোঁ, নিজে এয়া কৈ আছোঁ মুখেৰে। বেকগ্ৰাউণ্ড প্লিজ চেক নকৰিব, বেকগ্ৰাউণ্ডটো বহুত বেয়া হয়, যিহেতু বেকগ্ৰাউণ্ড আপোনালোকে নাচাব। হাত বিষাই গৈছেগৈ কথা কওঁতে। কি নহওক, আজি মই এজনী কুকুৰা উমনি দিম, যিহেতু মোৰ লোকেল কুকুৰা মই ৰখা নাই। কুকুৰা বহুত লেতেৰা কৰে। এতিয়া মানে মাত্ৰ দুজনী ৰাখিছোঁ লোকেল কুকুৰা, বাকীখিনি সোণালী আছে। ডিমৰ কাৰণে ৰাখিছোঁ, ছোৱালীজনীক ডিম লাগে। আগতে আমি ডিম কিমান কিনি খাওঁ জানে, প্লেটে ডিম আনি ছোৱালীক খুৱাওঁ, আমি খাওঁ, মানে চব। আৰু এতিয়া এনেকুৱা হৈছে, ঘৰতে 7-8জনী মই কুকুৰা থৈ দিছোঁ বৰ্তমান। মতা কুকুৰাও আছে, এনেকৈ ধৰক। আকৌ ঘৰত সোণালী থাকেই, ফাৰ্মততো সোণালী মুৰ্গী থাকেই। তেনেকৈ ডিম চিম পাৰি থাকে। আমাৰ মানে ডিম কিনিবলগীয়া পৰিস্থিতি নহয়। আৰু হাঁহৰ ছিজনত হাঁহেতো আপোনাৰ এতিয়াতো ফেব্ৰুৱাৰী মানৰ পৰা পাৰে, ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা আৰম্ভ কৰে। আপোনাৰ টোটেলি পাৰিয়ে থাকিব, বহুত দিনলৈ পাৰে, 3-4 মাহ পাৰে, তাৰপৰা বন্ধ হৈ যায়। তাৰপৰা কি হয়, ধানৰ দিন আহে যে দিগদাৰো হয় মেলি দিবৰ কাৰণে অলপমান বহুত দিগদাৰ হয়। আৰু কি হয়, পোৱালি প্ৰচেছৰ কথা কৈ আছিলোঁ যে মই হাঁহৰ পোৱালি। আপোনালোকে হাঁহৰ ডিম যিসকলে নাখায় সেইসকলক কৈছোঁ, হাঁহৰ ডিম যিসকলে নাখায় সেইসকলে কি কৰিব পাৰে, ধৰক ঘৰত যদি হাঁহ পুহিছে, আপোনালোকে হাঁহ উমনি দিয়ক, তাৰপৰা পোৱালি উলিয়াওক। এটা পোৱালিৰ দাম 60-70 এনেকৈ লৈ জানেনে, 60-70 ৰুপিজ। আৰু ডাঙৰ কৰিলে একচুৱেলি হাঁহে বহুত খায়ো, লছটো থাকে হাঁহৰ প্ৰচেছত। কিন্তু সৰুৰ পৰাই সিহঁতক ভিটামিন দি অলপমান এণ্টিবায়'টিক
দি মেলি ৰাখিব লাগে যাতে পিছত প্ৰব্লেম নহয় সিহঁতৰ। আৰু পাৰিলে মাকৰ লগত ৰাখিব পাৰিলে ভালেই, নহ'লে মাকৰ পৰা আঁতৰাই এনেকৈ লাইটৰ ব্যৱস্থা কৰি ৰাখিব লাগে। হাঁহ বোলা বস্তুটো আপোনাক ঢেৰ ইনকম নিদিয়ে। আমাৰ যিহেতু জেগা বহুত কম আছে, ঢেৰ ইনকম নিদিলেও কিন্তু যিখিনি পইচা মই তাইৰ পৰা পাওঁ আমাৰ বহুত কিবা এটা কামত আহে। যেনেকৈ মই এসময়ত ছাগলী কিনিছিলোঁ, ছাগলীৰ পইচাই মই কি কৰিছিলোঁ, মই যিটো মোবাইল ইউজ কৰি আছোঁ সেই মোবাইলটো মই লৈছিলোঁ। তাৰ লগত মোৰ 3000 টকা হাজবেণ্ডে দিছিলে। সেই 3000 টকা তেওঁ দিছিলে, 10,000 টকা মই পাইছিলোঁ, 3000 টকা তেওঁ দিলে। তেওঁ লগে মই মোবাইলটো আনিছিলোঁ। এইটোহে যিহেতু আজি টপিকটো আছিলে যে কুকুৰাক কেনেকৈ হাঁহৰ ডিম উমনি দিব পাৰি। এয়া আমি খেৰ দি ধুনীয়াকৈ এনেকৈ ওপৰত দিছোঁ। কুকুৰা যিহেতু ওপৰত উমনি লয়, এনেকৈ ধুনীয়াকৈ দি দিছোঁ। আৰু ইয়াতে কুকুৰাজনী আনি ধুনীয়াকৈ ঢাকি দিম অলপ সময়ৰ কাৰণে, কাৰণ তাই আগৰ যিটো খুৰুঙত সোমাই আছে সেইটো খুৰুঙ, এইটো খুৰুঙ নতুন হ'ব ন তাইৰ কাৰণে, সেইটো কাৰণে অকণমান অঁতৰাই ঢাকি দিম অলপ সময়ৰ কাৰণে। আৰু নেক্সট ভিডিঅ'টো মই এনেকৈ আপোনালোকক কিছুমান প্ৰচেছ দেখাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে প্লিজ আপোনালোকে মোৰ ভিডিঅ'বিলাক পাবৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিয়ে যাতে। ধন্যবাদ মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।